মানে এইটো মৰাটো এইটো এনেকুৱা ফিল কিছুমান মানুহ থাকে আকৌ প্ৰথমে হাঁহি নিদিয়ে কাষৰবোৰে কি কৈছে চাই লয় মোৰ কিবা কথা এটা শুনি গ'ল তাই হাঁহি উঠিছে নাই হয় না নহয় সবতকে লেটেষ্টটো হৈছে তো এটা হাঁহি আছে মোবাইলৰ নিচিনা ভাইব্ৰেটিং সাউন্ড নাই হয় না বোলা হৰি English is the main equalism of domestication. What is English? English is a language coming from East India Company. Language is the main equalism of domestication. There is no heart of communication without permission. Every man knows very well that you can be not allowed, but you should not agreement on India. মই যেতিয়া লণ্ডন গৈছিলোঁ অনুভৱটো ক'ৰবাত কৈছোঁ শুনিছে মোক একদম দাদাইতো বহুত সহায় কৰিছে দাদা চিনেমা আহি আছে দেই ৰৈ বিনালে এইখিনিতে কৈও থলোঁ চিনেমাখন চাব মিউজিকেল প্ৰথম চিনেমা হ'ব ভাল পাব মোৰ বিশ্বাস আৰু ভাইমন্দা আহি আছে ভাইমন্দাত খুব ভাল কাম হৈছে শ্ৰদ্ধা মুনীন বৰুৱাদেৱৰ ওপৰত এইটো চাই খুব ভাল পাব সেইখন চিনেমা চাব আৰু আপোনালোকৰ চিনাকি বহুত মোক দেখিব মোৰো এখন চিনেমা আহি আছে NRC বুলি নলপাৰা ৰামচন্দ্ৰ সেই NRC নহয় নলপাৰা ৰামচন্দ্ৰ যেতিয়া আহিব চাব লণ্ডনত যাওঁতে গৰিমা বা আৰু দাদা বহুত হেল্প কৰিলে অন্তৰিক্স মোৰ বন্ধু সিও বহুত হেল্প কৰিলে কিন্তু অনবৰতো সিহঁত লাগি থাকিব নহয় ব্যস্ত থাকে মোৰো কিবা কপাল বেয়া এনেকুৱা এটা হোল ঠেকত পৰিলোগে মই গোটেই ফৰেনাৰ এসোপাৰ মাজত মই পৰি গ'লোঁ সিহঁতে মোক সুধি আছে হোৱাট ইজ ইয়ৰ নেম সেইটোতো কমন পৰিছে মই ক'ব পাৰোঁ আৰামত কৈ দিছোঁ মা নাম সিদ্ধাৰ্থ শৰ্মা সিহঁতে অলপ নাকেৰে কয় আমাৰ নিচিনা মাই নেম ইজ সিদ্ধাৰ্থ শৰ্মা এনেকৈ নকয় মা নাম ইজ সিদ্ধাৰ্থ শৰ্মা Where you come from? I'm from Assam, Northeast, India. India, Assam, yeah, where the one horn of rhino, Brahmaputra River. মা কামাখ্যা যিমান পাৰোঁ বুজাইছোঁ কোনোবা সময়ত যেতিয়া এই নৰ্মেল কমন পৰা প্ৰশ্নকেইটা যেতিয়া পাৰ হৈ গ'লোঁ তাৰপিছততো মই শোল ঠেকত পৰি গ'লোঁ এক্টিঙৰ কথা কিবা সুধিছে ইংৰাজীত মইতো ঘণ্টা একো বুজি পোৱা নাই সিহঁতে কি বকিছে নাজানো মোৰ কনফিডেঞ্চত এনেকৈ চেলাই থোপাই কনফিডেঞ্চত আছে ময়ো দেখুওৱা নাই আৰে কাৰণ মোৰ কাষততো মই নাজানো বুলি যিকেইটাই জানে সেইকেইটা নাই নহয় মই অকলে আছোঁ ন সিহঁতেতো নাজানে মই যে নাজানো ময়ো সমানে পাইছোঁ ইয়াত cold wall is this is very cold Assam is very funny like you're is going about this tyrion not carrying bone সিহঁতে বুজা নাই sorry বোলে যা তহঁতৰ লগত ওই কাছ কণী পাৰে হিচাপ কৰি এই হিচাপ তই বাৰু কৰিছনে কিমান জনক প্ৰেমত পেলালি এইটো বয়সতে কাছ কণী পাৰে কাছ কণী পাৰে হিচাপ কৰি এই হিচাপ তই বাৰু কৰিছনে এই হিচাপ তই বাৰু কৰিছনে কিমান জনক প্ৰেমত পেলালি এইটো বয়সতে কিমান জনক প্ৰেমত পেলালি এইটো বয়সতে মিউজিক এৰিব নালাগে বজাই থাকা চাপৰিবোৰ ক'ত গ'ল দেখিলে আহোঁ বুলি নকবা মাজনী প্ৰীত Thank you. এইখিনিতে মই ধন্যবাদ জনাইছোঁ আমাৰ কৃপা প্ৰসাদ দাসক তেওঁ এইকাৰণে ধন্যবাদ জনাইছোঁ যে শিৱসাগৰলৈ আহিলে ককাইদেউৰ লগতে আড্ডা ককাইদেউৰ ঘৰতে থাকোঁ খোৱা বোৱা কৰোঁ তেওঁ গাড়ীতে উঠি আহিছোঁ তেওঁ ইমান মৰম আমাৰ প্ৰতি বেহাৰবাৰীৰ প্ৰতি বা শিল্পীৰ প্ৰতি এই সুযোগতে তেওঁ নামটো ল'বলৈ পাই ময়ো ধন্য মানিছোঁ বহুত বহুত ধন্যবাদ আৰু এতিয়া সোধক বেছি সময় নকৰোঁ আপোনালোকৰ কি আছে সোধক কথা পাতি অনুষ্ঠান সামৰিম আৰু মোৰ কোৱাবোৰ মই কৈ দিলোঁ
চাউথ আৰু দাদাই কৈছে মই ইমান ভালকৈ হুলস্থুল হৈ আছে তামোলো খাই আছে যে মই ধৰিব পৰা নাই তেওঁ কৈছে যে ঐজান ঐ আকাশখন লুৰে ঐজান ঐ আকাশখন ধুনীয়া ঐজান ঐ আকাশখন ধুনীয়া ঐজান ঐ পগাতে জিলিকা ঐ জান ঐ মনৰ এখন আগতে ঐ জান ঐ তুমি মোৰ মেনকা ঐ জান দূৰণিতে ঐ জান তুমি থাকা ঐ জান সপোনতি ঐ জান আমাৰ দেখা ঐ জান মাত ওলাই গ'ল ঐ কেলৈ আছা চাই ঐ কেলৈ আছা তুমি চা থাকিলে দেহা মোৰ মৰহি যায় কেলৈ আছা চাই কেলৈ তুমি আমার হেৰা ভনী তুমি আমাৰ মৰমৰ নাচনী নচুৱাই থাকিলেও নেলাগে চাবাদে ভনী কি গাতে গা লাগিব সোণালী যৌৱনৰ মুকুতা কৰিব চাবাদে ভনী কি গাতে গা লাগিব সোণালী যৌৱনৰ মুকুতা কৰিব বুজান বনকে মনি বুজাব নোৱাৰো মই খাবলৈ বহিবা ধেপেৰিকা কিৰিং কিৰিং মোবাইল ফোন গাঠাত বহিবা ধেপেৰিকা কিৰিং কিৰিং মোবাইল ফোন কোনে নকৰে ইমান ধেপেৰিকা উত্তৰটো মোক দিবিছো সকলোকে সুধিবা হেল্ল' কোন কোমলকৈ মাতেৰে ক'ব মৰমেৰে হাই হাই সময় পালে আমাৰ ফালে এপাক আহি যাবাতো বজাই থাকা মই মোহনক ডান্স এটা শিকাইছোঁ বিহু নাচে যে সি এনেকৈ মোহনে মই বোলো এতিয়া ডান্সটো এনেকৈ নাচিবি আপোনালোকে এনেই হাঁহিলে বুজা নাই কিন্তু কিয় দিছোঁ কাৰণ কালিলে পৰহিলে মোহনৰ সংসাৰলৈ এতিয়া আহিবতো দেৱ শিশু তেতিয়া কেনেকৈ গছৰ পুহি পাত বিনা মেঘে বজপাত বিনা মেঘে বজপাত চিনাকি ডেকালৈ তেল মাৰা চকু পিঠি কৰি লাহতি মাকো মাৰি তাতে আমি গৈ ওলালো তাত লাহতি গাতেনা তৰণি নচনৰ মাত ঘনাই আৰু চিগে নাচনি আৰু চিগে নাচ যেন নেচানেও নোৱাৰো চানেও কি জানিবা নগৰ লাগে আৰু চাপৰিব কোনটো চাই থাকিলে মৰম লাগি যায় হেঁপাহ নপলাই তাৰ মাজৰে
পাণ এই জেগাখনৰ নাম পাণ বেচা ন কোনে পাণ বেচিলে নামটো ৰৈ গ'ল দোকানত কিলি পানী সৰু ফুল দোকানে বজাৰে সৰু ফুল দোকানে বজাৰে এই সৰু ফুল তুইও বগিচাৰ বিৰাট ফুলাম বিচনীৰে সৰু ফুল তুমি বেছি দিবাই সৰু ফুল তুমি বেছি দিবাই সৰু ফুল তোমাৰ কোলাত মোৰ থৈ এনেকে নাচি নাচি কিন্তু মই ওলাই যামগে আৰু তোলা শুনে মিনা কৰাই কৰ আঙুঠি মই গঢ়াই দি বঢ়া আমাক ভাল পাবানে মাতবোৰ ক'ত গ'ল গানৰ জুৰি জুৰি কৰি হাতৰে লহৰত গামখাৰু মই কৰাই দিম আমাক ভাল পাবানে এই বগীতৰা ওলাই দেখ প্ৰথমে ঈশ্বৰে সৃষ্টি সজিলে তাৰপিছত দিলে তোমাক বহুত 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 ধন্যবাদ দেই ইমানটো গাম বুলি ভাবাই নাই মা গৰু বিহু মাতো শুনিছেনে নাই মোৰ নোলাই টানি টানি উলিয়াইছে বাবা কি নাম তোমাৰ গুগুকে উঠি আহিল চাওক এইকণ পোৱালি কিমান সাহস ন এইটো কিন্তু সঁচাকৈ কৈছোঁ এইটো কিন্তু দম লাগিব ইমান মানুহৰ মাজত এনেকৈ উঠি আহিবলৈ হয়নে নহয় কিছুমান মানুহে এনেকৈ মাইক্ৰফোনলৈ কথা ক'লে ভৰি হাত কঁপে সি যিটো বয়সত এনেকৈ উঠি আহিছে এইটো বয়সত চাগে আমি জন্মই হোৱা নাছিলোঁ এজনে কোৱা বৈঠা মানুহ কি নম্বৰো কি কান্দিবগে লাগিব এতিয়া ষ্টেজত কোনটো হা জয় হৰি বল নেকি না না ঘামৰে মুকুতা মুকুতা টুপ টুপ সৰিলে সৰিলে টুপ টুপ সৰিলে নীলাকৈ যমুনা যমুনা তীৰে কলিয়া খেলা ৰঙে গান নাগাওঁ জয় হৰি বল হৰি বল হৰি হৰি মা আমি গ'লো আমাক নিদিল আমি ভজ গোপাল প্ৰেমানন্দ চিত গোবিন্দ পাৱে ভজ গোপাল থেংক ইউ বজাইছে তেওঁলোকক মই শান্তিয়ে বজাবলৈ দিয়া নাই বেয়া নাপাব কথা গাব পৰা নাই আচলতে আৰু মই এটা বস্তু শুনিলোঁ চাউণ্ডৰ দাদা চাউণ্ডটো ধুনীয়া দেই দাদা থেংক ইউ একদম ধুনীয়া চাউণ্ড ক'বগৈ বিয়া পাতিলেতো দাদা বিয়া বাৰু হ'লতো বিয়া বাৰু হ'ল নাই সেইকাৰণে এইটো চাউণ্ড ধুনীয়া এই নুশুনি চবেই ক'লে চবৰে সেইবিলাক মাতবিলাক ককটেইল হৈ গৈছে মই একো ধৰিব পৰা নাই এই মই দিলে এটা দি শুনাই অনুষ্ঠান সামৰি দিওঁ মোৰ মাতেও টানা নাই গমেই পাইছে
বাতি ভৰাই সব গান মনত নাই বাতি ভৰাই চিৰা খাবা চবে গাবলে বাঁহৰ চুঙাই বাঁহৰ চুঙাৰ বাঁহৰ চুঙাই ঐ ছোৱালী আনিবি ককাই এইবিলাক ক্লিপকে ৰাতিপুৱা ওলাব ঘৰৰ মানুহ সোপাই গালি পাৰি থাকিব এইবোৰহে গাবলৈ পালা এই দাদাই যে ডিলে দি দিছে ডিলেটো অফকে দিয়কচোন অকণমান ৰৈ দিয়ক হেল্ল' এই যে ডিলেটো মই নিজে চেষ্টা কৰিম পাৰোঁ নে নহয় ইয়াৰটো কাটি দিয়কচোন হেল্ল' কৰি দিয়ক হেল্ল' অঁ মই বেলেগ জেগাটো কওঁ বোলে এবাৰ শুনাই থৈ যাওঁ হেল্ল' এইটো আপুনি নিদিব মই দিম হেল্ল' এইটো মই দিছোঁ হৈছেনে হেল্ল' পৰম শ্ৰদ্ধাৰ নাট্যপ্ৰেমী যায় এনাউন্স কৰি ঘূৰি ফুৰে যে থিয়েটাৰ চাব গ'লে যে পেণ্ডেলত সোমালে এয়া প্ৰথম সংকেত ধ্বনি বাজি উঠিছে ইফালে গেলাৰী সন্মুখেৰে বাদাম আজিৰ নাটক মঞ্চ সফল হাঁহি কান্দোনেৰে ভৰা এখনি সামাজিক নাটক মা মোৰ দেউতা তোৰ প্ৰথম শ্ৰেণী 500 টকা দ্বিতীয় শ্ৰেণী 300 টকা আৰু আপোনালোকৰ মৰমৰ গেলাৰী মাত্ৰ 100 টকা ধন্যবাদ থেংক ইউ আৰু ইয়াতে অনুষ্ঠান কৰি মোৰ প্ৰথম মোৰতো টেনশ্যন হৈ থাকে আজিৰ পৰা আমাৰ আৰম্ভ হ'ব মোৰ সঁচাকৈ খুব ভাল লাগে কোনো মোৰ পৰিয়ালৰ মানুহ ঘৈণী নাই বুলিহে মই দিছোঁ ভগাই ল'ব থেংক ইউ খালি এটা অনুৰোধ তথাপিও মই মৰমৰ অনুৰোধ কৰি থৈ যাওঁ বিশেষকৈ আমাৰ ডেকা শক্তিটো দেশৰ যিহেতু শক্তি তেওঁলোকে যিমান পাৰে মাদক দ্ৰব্যৰ পৰা আঁতৰি থাকিব লাগে এইকাৰণে প্ৰত্যেকজন ডেকা ল'ৰা থেংক ইউ ইমান ভাল কথা ক'বলৈ নাপালোঁ চাপৰিও বাজি গ'ল থেংক ইউ প্ৰত্যেকজন ডেকা ল'ৰা কিন্তু ঘৰখনৰ হিৰো কাৰোবাৰ ভায়েক কাৰোবাৰ গিৰিয়েক কাৰোবাৰ ককায়েক কিন্তু তেওঁলোক হিৰো গতিকে মাদক দ্ৰব্য অতি প্ৰচলন আমাৰ ল'ৰাবোৰ পংগু হোৱা কাৰোবাৰটো এইটো এটা কুৰচনাও হ'ব পাৰে আমাৰ ল'ৰালৰি আঁতৰি থাকিব লাগে যিটো সময়ত সেইটো খাব মন যায় নিজকে আঁতৰাই ৰাখি সুস্থ কৰি ৰাখিব লাগে কৰ্ম সংস্কৃতি গঢ়ি উঠিব লাগে আমাৰ ডেকা ল'ৰাহঁতলৈ মৰমৰ এইটো অনুৰোধ ককাই ভাই বুলি যি বুলিয়ে ভাবে আৰু ছোৱালীহঁতলৈও অনুৰোধ সময়টো খুব বেয়া বস্তুৰ যি দাম টকাৰ গ্লেমাৰটো বেছি হৈ গৈ আছে টকা চবকে লগা হৈছে মই হ'লোঁ বা আমাৰ ছোৱালীহঁত যিখিনি মোতকৈ ডাঙৰ বা হ'ব ভনী হ'ব চবকে অনুৰোধ জনাইছোঁ ধেমেলীয়াকৈ হ'লেও এনেকুৱা ল'ৰা এটা চাব লাগে যি নিজক বুজি পায় ঘৰখন বুজি পায় মা দেউতাকক পৰিয়ালটোক বুজি পায় সৎভাৱে কাম কৰা শিক্ষিত হওক নহওক নকওঁ অন্ততঃ জ্ঞানী হওক নিজে কাম কৰি খাব পৰা এটা ল'ৰা হওক বিয়া হৈ গৈ নিজৰ সংসাৰ আৰম্ভ কৰিব লাগে যাৰ সময় বয়স হৈছে দেই চবকে কোৱা নাই পঢ়া শুনা যাৰ আছে পঢ়া শুনা কৰি থাকক এনেকৈ ভাবিব নালাগে টকাকে বিচাৰি বিয়া বাৰু হ'ব নালাগে মোৰ বোধেৰে স্কৰপিঅ' পিছফালে কান্দি কান্দি মাকৰ ঘৰলৈ অহাতকৈ টেম্পু পিছফালে হাঁহি হাঁহি যোৱাই ভাল হয়নে আৰু একেবাৰে শেষতে মৰমৰ টিকলাহঁতক চুমা এটা দি ক'লোঁ যে তোমালোকে ঘৰত মোবাইল চোৱা নে নোচোৱা এতিয়া মই তোমালোকক কৈ দিওঁ মোবাইল চোৱাৰ কাৰণে ঘৰৰ মানুহে গালি দিয়ে নে নিদিয়ে এতিয়া মই তোমালোকক কৈ দিওঁ তোমালোকে আজিৰ পৰা মোবাইল চাবা কিন্তু চোৱাৰ আগতে তোমালোকক এতিয়া মই ওলোটা এটা দায়িত্ব দিলোঁ মইতো নিজেও অভিভাৱক মোৰ ঘৰটোতো পোৱালি এটা আছে এইবোৰলৈ সদায় যুঁজি আছোঁ আমাৰতো নেচাই এনেকুৱা নহয় তোমালোকক দায়িত্ব দিলোঁ তোমালোকে মোবাইল চোৱা কিন্তু তোমালোকৰ দায়িত্ব হ'ল আজিৰ পৰা তোমালোকৰ ঘৰৰ কোনে কোনে বেছি মোবাইল চাই সিহঁতক প্ৰথমে বন্ধ কৰাই লোৱা তাৰপিছত তোমালোকে এৰি দিয়া মোহনক এইবাৰ আহিলে মোহনকো লৈ আহিম হ'ব তোমাৰ নামটো কোৱা সিদ্ধাৰ্থ গগৈ একে নামৰ মাল দেখোন আমি দুইটা আৰু ইমান স্মাৰ্ট তাৰ কাৰণে হাত চাপৰি এটা বজাই দিয়ক দেই সি উঠি আহি ইমান গুট গুটকৈ কৈছে সেইটো বয়সত আমি এণ্টনা মিলাই থাকোঁতেই গ'ল বহুত বহুত ধন্যবাদ আপোনালোক ভালে থাকক লাষ্টত
সামৌকে মোৰো বাঢ়ি গৈ আছে বাৰু আৰু এই আমাক বাদ্যযন্ত্ৰত সহায় কৰা আপোনালোককো মোৰ শ্ৰদ্ধা জনাইছোঁ দেই একদম ধন্যবাদ আমি ৰেডি আমি যাবলৈ ওলালোঁ মই এটা কথা চাওঁ দেই মানে এতিয়া ধৰক এক্টৰ হোৱাৰ পৰা দেখিছোঁ কোনোবাই যে মাতে ঐ কেইকেইটা ভালনে যদি এনেকৈ গহীনত কওঁ অঁ আছোঁ দিয়ক ভালে এইটো লেবেল আকৌ তেনেকৈ যদি মাতে দাদা কি খবৰ আপুনিও যদি মই মানে তেনেকৈ যদি উল্টা হাঁহি কয় আছোঁ দিয়ক ভালে আৰু দেই আপোনাৰ ভালনে ঘৰ ক'ত আপোনাৰ এনেকৈ ক'লে এইটো পাতল বিয়া এখনত যাব নাচিবলৈ জোৰ কৰিব চবেই নাচি থাকিব বিয়া ঘৰৰ মানুহে নেনাচোঁ বুলি ক'লে ক'ব ইয়াৰ এটিটিউডটো চা নেনাচে কম একে ডাঙৰ এক্টৰটোনে নাচি দিলে আকৌ ক'ব এইটো মালখা ফিটিং কোনফালে মোৰ মুঠতে আপোনালোকৰ বছৰটো চবৰে ভালে যাওক এনেকৈ হাঁহিময় হওক জীৱনটো আৰু মোৰ কথাত যদি মই কাৰোবাক মনত কষ্ট দিছোঁ যদিও মই ধেমেলীয়া কথা কৈছোঁ যিসকল জ্যেষ্ঠ লোক আছে মোৰ পিতৃতুল্য মাতৃতুল্য নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব যিসকল ডেকা ল'ৰা আছে নিজৰ ভাই বন্ধু বুলি ক্ষমা কৰি দিব ছোৱালীখিনিও যদি মই কিবা নক'বলগীয়া কৈছোঁ নিজৰ দাদা ভাইটি বন্ধু বুলি ক্ষমা কৰি দিব যিসকল নতুন বোৱাৰী আছে তেওঁলোকেও নিজৰ গিৰিয়েক বুলি মুঠতে ক্ষমা কৰি দিব এটা আমাৰ অনুষ্ঠান সামৰিছোঁ শুভৰাত্ৰি পিৰিতি 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 মিঠা চিৰা দৈ পিৰিতি 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 মিঠা পিৰিতি 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 উৰে জীৱন থাকিব বহুত বহুত ধন্যবাদ থেংক ইউ আপোনালোকে হাত চাপৰি এটা বজাওক আকৌ ইয়াৰে ল'ৰা অঁ ঘৰখনো ধৰিব লাগিব সেয়াওতো সময়ৰ কাম সময়ত আগবঢ়াই নিব লাগিব মণিব আহিব নোৱাৰে কাৰণে মণি এটা পিন্ধিয়ে আহিছে বাপৰে চবৰে কথা কওঁ মোহনৰ মণি চব পেট পোহাৰ কথাও কওঁ পেট পুহিয়ে আছে মুকুতাই পেট পুহিয়ে আছে বেহাৰবাৰী আউটপোষ্টত বেহাৰবাৰী আউটপোষ্টখন চাই আছেতো মোবাইলত নে টিভিত হা মোবাইলতো চাই টিভিটো চাই এই টিভিত এডভাৰটাইজবোৰ বেছি হয় নে সেইকাৰণে আমনি নাই কিন্তু এডভাৰটাইজটো দিয়া এটা ফাইদা আছে মই এইটো জানেই আপোনালোকে এইটো ঘৰত কৰে নেকি এই দালিকণ বহাই থৈ পিছৰকণ চালে আকৌ গৈ অফকে হয়নে এইটো আমাৰ ঘৰতো সেই একেটা ছিষ্টেমেই সেই ছিষ্টেমতে বেহাৰবাৰীখন টিভিত চাবলৈ ভাল মোবাইলত আকৌ সেই লগাই লৈ পেলাই যেনিবা মন গ'লে বেয়া পালে এইখিনি কাটি দিলে বোলে কে ওলাল জমিল চাই দিলে বেয়া লাগিল কাটি দিলে হাতত থাকে আৰু খেলটো তথাপিও চাই থাকিব আপোনালোকৰ আশীৰ্বাদৰ কাৰণে আজি মই ASI কৃষ্ণ কমল খাটনীয়া বহুত বহুত ধন্যবাদ চব কম চব ক'ব লাগিব নক'লে কেনেকৈ হ'ব হে জাপি বৰষুণ লাগে বৰষুণ গ'লে কাম নাহে আজি মানে খুবকৈ গাব পৰা অৱস্থাত নাই মই পুৰী জগন্নাথ গ'লোঁ তাতে ইমান গৰম দৈ খাই দিলোঁ মাতটো বহি দিলে এতিয়া থিয় নোহোৱা হ'ল কথা ক'বলৈ আপোনালোকক ধন্যবাদ দিব লাগিব ৰন্তু আৰু সৌৰভক আচলতে মোৰ ফোনটোত মানে আননোন নাম্বাৰ ফোন নাহে মই গুৱাহাটীত গাড়ীখন পাৰ্কিং কৰি থাকোঁতে মানুহ এজনে মানে চিনি পালে দেই মৰমতে মাত দিলে ময়ো মাত দিলোঁ ফটো উঠিলে সেইবোৰ চব হোৱাৰ পিছতো বিৰাট কথা সুধি আছে ইফালে তাতেতো ফটকৈ ট্ৰেফিক পুলিচ আহি যায় ন মই পুলিচ হ'লেওতো অলপ ফাইনটোতো নেচাই মুখলৈ সঁচা পুলিচ নে মিছা বুলি মই ভাবিছোঁ এতিয়া মানুহটোৰ পৰা এৰি দিব নোৱাৰা হ'লোঁ গাড়ীখন পাৰ্কিং কৰিব লাগে কিন্তু মোবাইলটো চাওঁতে দেখিছোঁ মানে 3টা নে 4টা মিছ কল মই ভাবিছোঁ এইটো কাৰ নাম্বাৰ উল্টাই মাৰি দিওঁ ব্যস্ত থাকিলে মানুহজনে কথা নাপাতিব ফোনটো মাৰি দিলোঁ এই ৰনটো নে সৌৰভতাত লাগিলগৈ এই মঞ্চত থিয় হৈ আছোঁ সেয়া কানেকশ্যন আপোনালোকৰ ঢেৰ মৰম হ'বলৈ মোলৈ সেইকাৰণে আহি পাই গ'লোঁ হিচাপ আননোন নাম্বাৰটো নিজে খুজি পেলাই অহা নিচিনা হৈছে অনুষ্ঠানখনলৈ বহুত বহুত ধন্যবাদ অকল মোৰেই নহয় শিল্পী সকলোৰে প্ৰতি মৰম থাকক
সেইটোৱে কামনা ৰাখিলোঁ ধন্যবাদ আৰু এতিয়া কোৱা কি বেহাৰবাৰী আউটপোষ্ট বেহাৰবাৰী আউটপোষ্টৰ কিন্তু মোহন সলনি হৈ গ'ল এতিয়া আগৰ মোহন নহয় আৰু এতিয়া বিয়া পাতিলেতো এজন অসমৰ প্ৰথমজন অভিনেতা লগৰ বন্ধুৰ ভনীয়েকক বেঙেনা দি বেলেগ এজনী আনিলে কমলৰ ভনীয়েকক বেঙেনা দি সি কিন্তু বহুত সলনি হৈছে তাকে মই কৈছোঁ সেইদিনা লগ পাইছোঁ এনেকৈ ঘূৰি ফুৰিছে এই ৰজা মহাৰজাবিলাকে যে ভাওনাত প্ৰৱেশ কৰিলে এনেকৈ ঘূৰি ফুৰে হাতখন এনেকৈ লৈ ঘূৰি ফুৰিছে মই বোলো এইটো নাৰ্ভৰ কিবা প্ৰব্লেম হৈছে নেকি মোহন হাতখন কিয় এনেকৈ আছোঁ সি তেতিয়া এনেকৈ দিছে বোলো কি হৈছে কচোন কৈছে নাই এই নতুনকৈ বিয়া পাতিছোঁ বিয়া মানুহবিলাকৰ ঘৰত মিটিং খাবলৈ যায় তাই ধৰি থাকে যে অভ্যাস চাপৰি বজাইছে চাইনে বুজি পাইছোঁ অভ্যাস হৈ গৈছে হেনো তাৰ সেইটো এতিয়া তাৰ মানে নতুনকৈ সংসাৰখন আগবঢ়াইছে যদিও তাৰ মানে ঢেৰ চিন্তা এতিয়া সংসাৰখন মানে সি আগবঢ়াবলৈ মন কৰা নাই এতিয়া ঘৰতো বুজাইছে আমিও বুজাইছোঁ সি কিবা ভয় খাই আছে মই বোলো এইবোৰ প্ৰকৃতিৰ যি নিয়ম তেনেকৈ বয়স গৈ আছে সংসাৰখন কিয় আগ নবঢ়াই বহুৱাই লৈ সোধোতে আচল কথাটো গম পাইছোঁ মই সি ভয় খাইছে যদি অহাজন আকৌ মোহনৰ নিচিনা হয় বুলি দিন সেই ভয়তে আগবঢ়োৱা নাই এইখিনিতে মোৰ মনত পৰোঁতে ভাল খবৰ এটা দি থওঁ আপোনালোকক দেই এই যিসকলে খুব কষ্ট কৰি লোন লৈ হ'লেও গাড়ী মটৰ এখন কিনে আপোনালোকে দেখিছে মইতো কৈছোঁ বহুত কথা সলনি হ'ল পেট্ৰল ডিজেলৰ গাড়ী আছিল এতিয়া ইলেক্ট্ৰিক গাড়ীবিলাক আহি গ'ল দেখিয়ে আছে আপোনালোকে ৰাস্তাই পদূলিয়ে ছ'লাৰ ছিষ্টেমৰ গাড়ীও আহিছে সূৰ্যৰ পোহৰত গাড়ী চলিব এতিয়া মোৰ ভাল খবৰটো হৈছে যদি ল'ব বিচাৰে এতিয়া নতুন গাড়ী এখন আহি আছে এইখন উলিয়াব পতঞ্জলীয়ে মানিমুনিয় ভেদাইলতা ৰসত চলিব বোলে আও হৰি থেংক ইউ আমাৰ মানে ৰাকেশৰ কণমানি এজনী আছে নহয় ৰাকেশ তাৰ মানে এইটো সঁচা কথা দেই তাক ক'ৰবাত লগ পালোঁ সুধিবচোন ক'ব বোলে কে কৈছিল হয়নে সি কি হ'ল তাৰ ছোৱালীজনী যেতিয়া মাত ফুটা বয়স হৈছে ছোৱালীজনী হেনো তাক নামাতে দিতা বুলি নেমাতে এতিয়া এটা টেনশ্যন হৈ যায় নহয় কথা নক'লে আমাৰ মাক বাপেকবিলাকৰ টেনশ্যন নহয় জানো সি মাতে মোৰ নুৱ দেহা মাতে দিতা কোৱা তাই নকয় তাৰ টেনশ্যনটো বাঢ়ি গৈ আছে ভাবিছে ছাগলী জিভা আনি খুৱাওঁ নেকি তেতিয়া মাত ফুটে বুলি নকয় জানো তাৰপিছত তেনেকৈ লাগোতে এদিন হেনো তাক শিকালে এনেকৈ মাতি দেহা মাতিছে এক্সাৰচাইজো কৰাইছে জিভাখনৰ সঁচা কথা এইটো দেহা এইফালে মোলৈ দিতা কোৱা নকয় 2 মাহ 3 মাহ যুঁজাৰ পাছত এতিয়া তাই দিতা কয় দিতা বুলি মাতে কেনেকৈ জানে দিতা সেইটো এইফালে মাথা গৰম হ'লেও সিহঁতে সময়ৰ কামটো সময়তকৈ আগবাঢ়ি গৈ আছে অভিনয়ো কৰি আছে ৰাকেশে স্ক্ৰিপ্টটো লিখে আমাৰ ডেকা ল'ৰাবিলাককো কৈছোঁ ৰাকেশহঁতৰ বয়সৰ মোহনহঁতৰ বয়সৰ যে সময়ৰ কাম কৰ্ম কৰি যাব লাগে সময়ৰ কাম সময়ত কৰি গৈ থাকিব লাগে হয়নে নহয় সেইকাৰণে মই কওঁ যে খিচিৰি নিচিনা ছোৱালীক পায়সৰ মৰম নিদিবা খিচিৰি নিচিনা ছোৱালীক পায়সৰ মৰম নিদিবা তেওঁলোকে বিৰিয়ানীৰ এটিটিউড দিয়ে বিহু অকণ গাই দিওঁ নেকি মোৰ লগত ভাইটি কেইটামান জড়িত আছে মই চিনাকি কৰি দিওঁ গৌৰৱ কেমেৰা কৰি আছে এতিয়া যে তুমি এনেকৈ নমস্কাৰ দিলা এইখন ফটো চাগে এনেকুৱা হৈ যাব তাৰপিছত আমাৰ মেনেজমেণ্টত ধ্ৰুৱ আছে এই মুখখন চাই বোলে চা এইবিলাক মই চিনাকি কৰি দিছোঁ কেৱল মোৰ লগত আহিছে বুলিয়ে নহয় দে বিয়া বাৰো পতা নাই কিন্তু তাৰপিছত অংকুশ আছে আমাৰ ঢোলত আছে ভাইটি আৰু এনেই শিৱসাগৰখনটো আহিবলৈ বিচাৰোঁ মই আপোনালোকে চাগে গমেই পাব আৰু কেইদিনমান পাছত হয়তো গৰমৰ বন্ধত পৰিয়ালটো লৈ আৰু মই পৰিয়ালক কৈ দিছোঁ মানে এবাৰ মই সাই বাবা ভক্ত গতিকে CD গৈছিলোঁ লণ্ডন যোৱা আগত মুম্বাই মহাৰাষ্ট্ৰ তাৰপিছত এইবাৰ আমি পুৰী জগন্নাথ গ'লোঁ
এতিয়া ঘৰত মই ঘোষণা কৰি দিছোঁ যে এতিয়াৰ পৰা বাহিৰলৈ যোৱা ছিষ্টেম নাই ল'ৰা ডাঙৰ নোহোৱালৈকে এতিয়া আমি অসমত যিখিনি ঠাই আমি দেখা নাই আমাৰ যিখিনি মানে বুৰঞ্জী প্ৰসিদ্ধ জেগা আমি তাত যাম আৰু আমি প্ৰথমতে নাম লিখি থৈছোঁ আমি শিৱসাগৰলৈ আহিম আপোনালোকে হয়তো গমেই পাব ইয়াতে ল'ৰাই ছোৱালী নাই বাৰু মোৰ ঘৈণীকে ছোৱালী বুলিয়ে ধৰোঁ আৰু চবে আমি ইয়াতে ফুৰিবলৈ আহিম আৰু ইয়াতে মানে ফটোতে দেখা সৰুৰ পৰা কাৰোবাৰ মুখত শুনা যেতিয়া প্ৰথম ৰংঘৰ দেখিছোঁ কাৰেংঘৰ দেখিছোঁ আঁতৰৰ পৰাই গাড়ীৰ ভিতৰৰ পৰাই যেন চিঞৰি দিম এনেকুৱা লাগে কিন্তু মোৰে পূৰা কপাল ছোৱালী এজনী নাপালোঁ বিয়া পতা সময়ত শিৱসাগৰ সঁচাকৈ দুখ লাগে এতিয়া এইবিলাক কথা পাতি এনেই দুখ দি লাভ নাই বাৰু হা ই বেলেগৰ ঘৈণীয়েকৰ খবৰহে লয় আহিব মই কোৱা নাই জানো তাইক আনিব নোৱাৰোঁ কাৰণে মই মণি এটা পিন্ধি আহিছোঁ বুলি বাৰু এইটো আনন্দ ফূৰ্তি এইটো চিঞৰ বিয়া পাতি লোৱা তাৰপিছত গম পাবা সঁচাকৈ কেতিয়ানো হাঁহিটো কমি আহিল গমেই নাপালে এতিয়া যে ইমান ধুনীয়াকৈ কথা কৈছে আপোনালোকে এনেকৈ মনত নাভাবিলেও মই ভবাই দিছোঁ বাৰু এনেকৈ ভাবিব পাৰে যে কেকেটো চাগে ঘৰটো এনেকৈ জমাই কৰি থাকে চাগে আপোনালোক যদি মোৰ ঘৰলৈ যায় আপোনালোকে মই কৈছে এসোটা কান্দি কান্দি আহিব যে আমি মঞ্চত দেখা মানুহটো নহয় দেখোঁ মাত নোলায় নহয় ঘৰত আমাৰ আমি এইহে দি যাওঁ হাঁহি ফূৰ্তি আপোনালোকৰ লগতে কিমান ভাল লাগে চা 1-1.5 বছৰ ইয়াতো প্ৰথম আহিছোঁ এতিয়া যোৱা বছৰ যিখিনি ৰাইজ হিচাপে মানুহ লগ পালোঁ সেই 1 বছৰৰ পাছত এনেকৈ আপোনালোককে প্ৰথম মই আজি এনেকৈ কেঁচাই কেঁচাই পাইছোঁ কিমান ভাল লাগিছে বহুত বহুত ধন্যবাদ বেহাৰবাৰীখন যে মাজতে 1 বছৰ নাই কেঁচাই কেঁচাই বুলি কওঁতে মনত পৰিছে আমাকতো বিভিন্নজনে গালি পাৰিলে কোনোবাই আমাক উৎসাহ দিলে এক্টৰ মানুহ সদায় একেটা কামেই কৰিবনে কোনোবাই ক'লে কিয় যাব লাগে এইকেইটা বিক্ৰী গ'ল অনেক গালি ক'ৰবাত বেয়া লাগিছে ক'ৰবাত ভাল লাগিছে তাৰ মাজত এটা ফোন কল মোৰ মনত ৰৈ গ'ল জীৱনত সেই সময়ছোৱাত গোৱালপাৰাৰ পৰা ফোন কৰিছে সঁচা কথা দেই এইবোৰ মিছাই কোৱা নাই মোলৈ ফোন কৰি কৈছে তই কে হয় না ট্ৰাইবেল মানুহ মই বোলো হয় আপুনি কোনে ক'লে মোৰ কথাটো বাৰু বাদ দেচোন তই হয় না মই বোলো হয় কওকচোন কৈছে তই বেহাৰবাৰীখন কিয় এৰি দিলি ঘণ্টা মই বোলো এৰি দিলোঁ আৰু ইমান বছৰ কৰিলোঁ 11 বছৰ কৰিলোঁ 8-9টা কেৰেক্টাৰ কৰিলোঁ কিমান কৰিম মূৰলৈ একো নাহাই হৈ গ'ল সেইকাৰণে অলপ দিন আঁতৰি দিছোঁ কৈছে তোক এটা কথা ক'লে তই বিশ্বাস কৰিবি না মই বোলো কচোন কৈছে তই মোৰ মদৰ লগত চাকনা আছিলি জানানা মই বোলো কি মানে কি মদৰ লগত চাকনা মানে কি বুজাইছে খং উঠি গৈছে ন কোনোবাই ইমান কষ্ট কৰি কেকেটো হৈছোঁ সি কৈছে মদৰ লগত বোলে মই চাকনা সি যে কথাটো কৈছে মোৰ তালৈ মৰম লাগি গৈছে মই বোলো তই গুৱাহাটী আহিলে লগ দিবি বুলি কৈছে নাই অহা মানুহটো আৰু সি হেনো মালটো খাওঁতে বেহাৰবাৰীখন লগাই লয় সেইকাৰণে মই তাৰ মালৰ লগত চাকনা এই চাপৰিটো বজাওঁ বুলি ভাবিছে এইটো কথা নবজাওঁ নেকি কিন্তু এনে চাপৰিটো যেতিয়া মন যায় তেতিয়া বজাই থাকিব কি হয় মানে এজন দুজনে যদি বজায় চাধা মৰাৰ নিচিনা লাগে আৰু মই আগতে ভাবিছিলোঁ কি জানেনে আগতে মই ভাবিছিলোঁ চাপৰিটো বজাই আচলতে আমাক উৎসাহ জনায় ভাল পায় কিন্তু নহয় আচলতে চাপৰিটো বোলে বজাব লাগে হাৰ্টৰ কাৰণে ভাল এতিয়া মই গম পালোঁ চাপৰিটো যে বজায় সেইটো আমাৰ কাৰণে নহয় নিজৰ হাৰ্টটো ভালে থাকে আকৌ হাৰ্টটো ভালে ৰাখিব বিচাৰে যদি নিজৰ বজাব পাৰে ধন্যবাদ মই কি কৈ আছিলোঁ বিয়াৰ কথা কৈ আছিলোঁ অঁ ইয়াতে আমাৰ ছোৱালী বা মহিলাসকলে বিহু বুলি জেতুকা লগাইছেনে নাই অকণ অডিয়েঞ্চৰ লাইটটো দি দিয়ক না লগাইছা অঁ জেতুকা মানে আমাৰ বিহুটো প্ৰকৃতিৰ লগত এটা সম্পৰ্ক আছেতো কৃষিৰ লগত সম্পৰ্ক আছে জেতুকা এনেও ভাল ছালৰ কাৰণে সেইকাৰণেই লগায় এনেও এইটো সময়ত আমাৰ পুৰণা ছালটো উঠি যায় নতুন ছাল আহে জেতুকা লগায় সেইকাৰণে লগাইছেনে বাৰু আমাৰ বোৱাৰীসকলেও আন্ধাৰত মই একো দেখা নাই বাৰু আপোনালোকে মোক দেখি আছেতো ঠিকেই হ'ব নালাগে হাতবোৰ দাঙি দিলেও হ'ব অলপ অলপ ধৰিব পাৰিছোঁ লগাইছে অঁ ধন্যবাদ কিন্তু মই লোকবিশ্বাস এটা কথা ক'বলৈ ওলাইছোঁ এই যে জেতুকা লগাই এইটো মহিলাসকলৰ মাজত প্ৰচাৰ আছে আপোনালোকৰ আছেনে নাই সুধিব জানিব বিচাৰিছোঁ জেতুকা যে হা বিহু এটা মাতটো থিয় হৈ লওক অকণ হা বিহু হা বিহু এটা গাওঁ
হৈ গীতাঞ্জলি তই বৰ দুষ্ট ছোৱালী জৰি তলত ৰৈ আছিলি আবেলি আহিম বুলি নাহিলি মনৰ আশা ভাঙিলি মনৰ আশা ভাঙি তই ক'তে গৈ আছ গৈ খুৰুমাই ভুল নুবুজিবি মৰমৰ নাচনি বিহুৰে তলিতে কৰিলো ধেমালি আছে মোৰ এজনী মৰমৰ নাচনি এনে কৰিলো মৰমৰ ৰং ধেমালি এইটো কি না নেটৱৰ্ক পাইছা এইবিলাক কৰি থাকিলে ঘৰৰ কথা পাহৰি যাওঁ আমি কাইলৈ স্কুল নাই ন ভালেই কৈছে মিলাই পেলাই অনুষ্ঠান পাতিছে ন অনুষ্ঠানটো কিমান সময়মান কৰিব লাগিব এনে অনুমান অঁ নমস্কাৰ হয় সামৰি দিওঁ কাৰণ ৰেডিও হৈছে উৰে খা মানে উৰেটো ৰাতি আকৌ কথাকেইটা কৈ ল বৌহঁতক যে ইয়া বোলে মোৰ মানে ইংৰাজীটো ক'বলৈ ভাল ইংৰাজী জনা মানুহখিনিৰ আগত নজনাবোৰ আগত কৈ মোৰ ভাল জনাখিনিৰ আগত কৈ এইকাৰণে ভাল লাগে কাৰণ জনাজনে কি কয় মই বুজি নাপাওঁ মই কি কওঁ সেইজনে বুজি নাপাওঁ এই যে জেতুকা লগায় বোৱাৰীসকলৰ এইটো লোকবিশ্বাস এটা যে যাৰ হাতত বা ছোৱালীসকলো বেছিকৈ ৰং ধৰে তেওঁলোকৰ স্বামীয়ে বোলে বহুত মৰম কৰে জেতুকাটো যাৰ বেছিকৈ ৰং ধৰে লোকবিশ্বাস আছেনে এইফালে প্ৰচলিত হয় কথাটো মই নাজানো